খিনি সকলোকে কি কৰি আছে সকলোৱে জনাব। এয়া ভণ্টিয়ে মই দুইজনীয়ে মিললৈ ওলাই আছোঁ সান্দহগুড়ি কুটাবলৈ। সান্দহগুড়িকেইটা দেখাই দিচোন। এয়া বিহু গ'ল, বিহু যোৱাৰ পিছত আমি সান্দহগুড়ি কুটাবলৈ ওলাইছোঁ এতিয়া। বেছি নহয়, এয়া 7 কেজি 8 কেজিমান হ'ব। মিলত কুটাই আনোগৈ। দুইজনী ওলাইছোঁ আৰু আপোনালোকে কি কৰি আছে সকলোৱে জনাব দেই। এয়া মিল পাই গ'লোহি, কুটাবলৈ লৈছোঁ। এইফালে চাই দিয়া। হৈয়ে গ'ল হ'বলা। এয়া আহি পাইছোঁহি আৰু দেই। কি ধুনীয়া হৈছে চোৱা বজোৱা। সান্দহগুড়ি